गिबियावनो गासै नायगिरि नोंथांमोननिसिम सिबिनाय आरो खुलुमनायखौ जासिहरग्रोबाय। जोङो थारैनो दुलाराय बर' फरायसा आफाद आरो बर' थुनलाइ ओमफ्राय XBLT वेलफेयार एस'सिएशन आरो XNDB वेलफेयार एस'सिएशन जथायै जों मोनब्रैयै हांख्रायनानै थांनाय 13 जुलाइआव जोंनि बड'फा हाउसआवनो जोंनि बर' हारिनि माहारियारि गासैबो आफादफोरखौ लानानै जोङो खौसेथिनि थाखाय सावरायलायनाय जादों। बिनि अनगायै थांनाय 3 आगस्टआवहाय गुवाहाटीयावबो सावरायनाय जाबाय। बे एलेखायै बेफोरखौ नोजोर बोनानैनो थांनाय 5 तारिख आगस्ट खालि जोङो जोंनि खुंथायाव थानाय पलिटिकेल हान्जा जायफोरा जोंहा मोननै दङ, BPF आरो UPPF, जों बिथां आफादगिरिफोरनो जोङो लाइजाम दैथायनानै होनाय जादों आरो बेवहाय मोनसे सम होनाय जादों जे 12 आगस्टनि सिगां खौरांफोरखौ मोनगोन होननानै। बेबायदियैनो जोङो रायज्लायनानै मोनबोबाय आरो जोङो मिजिंथिदों जिहेथु खुंथाया जोंनि गेजेरावनो थानांगौ, खौसेथिया जानांगौ। दिनै गोबां बर' जोंनि हारिफोरा जिहेतु जों दिनै आर्म स्ट्रागल हिसाबै मोननै दं बेवहाय आरो डेम'क्रेटिक जे मुभमेन्ट खालामबोनाय हिसाबै मोननै दं, मोनब्रै जथायै मैखोमै बर' हारिनि गासैबो थांनाय समाजारि संसार रायजो जानाय गासिबो जोंनि गेजेरावनो निर्भर खालामो। बिनिखायनो जोङो खौसेथिनि खोथाखौ अराय सम बिथा होग्रोदों आरो जोंनि जाथि हिसाबै बर' हिसाबै ओरैनो जोङो नोजोर बोनानै नुहरनायाव मोनसे ट्रिटनि लामाजों जों थांगासिनो दङ, जाहाथे जों बेफोरनिफ्राय उदां जायो। बिनिखायनो जों सोमावसारग्रा हान्जा जेसेबां दङ जोङो नैबेखौ नोजोर बोदों जे जिहेतु BTCनि खुंथाय जे जोंनि बर' हारिफोरनि थांनाय थैनाया जोंनि गेजेरावनो जेन' थाफिनो आरो खुंथाया जोंनि गेजेरावनो जेन थायो। बेनिखायनो गासैबो जोङो पलिटिकेल एन्ड नन पलिटिकेल हान्जा जों गासैखौबो जों हांख्रायदों, खौसेयै जानांगौ, खौसेयै थानांगौ आरो जोङो जोंनि बर' हारि गेरेमसा बर' हारि दानायावहाय जों अराय सम जों नोजोर बोदों। जों बेखौनो हास्थायदों आरो खौसे जानायखौ जोङो हास्थायदों। আচ্ছা, আজি আমাৰ বডোফা হাউচত যিটো উদ্দেশ্যলৈ আমি ইয়াত গোট খাইছোঁ, আমাৰ ইয়াত অল বডো ষ্টুডেণ্টছ ইউনিয়নৰ সভাপতি ডাঙৰীয়া, আমাৰ উপস্থিত বড়ো সাহিত্য সভাৰ জেনেৰেল ছেক্ৰেটাৰী ডাঙৰীয়া আৰু আমাৰ XNDB এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী ডাঙৰীয়া আৰু আমাৰ মিডিয়া বন্ধুসকল, যিটোলৈ আমি ইয়াত প্ৰেছ মিট বা আমি গোট খাইছোঁ, ইতিমধ্যে আমাৰ অলপ আগতে সাহিত্য সভাৰ ছেক্ৰেটাৰী ডাঙৰীয়াই জনাই দিলে। এই হিচাপতে ময়ো 2 আষাৰমান ক'ব বিচাৰিছে। মানে হয়, আমাৰ বড়ো জাতীয় সংগঠনবিলাকে যিটো উদ্দেশ্যলৈ আমি গোট খাইছোঁ বা আলোচনা কৰিছোঁ, ইয়াৰ উদ্দেশ্যলৈ আমি আজি প্ৰেছ মিট কৰিবলগীয়া হৈছে। কথাটো হৈছে মানে আমাৰ BTCত 2টা পলিটিকেল পাৰ্টি হিচাপে আমাৰ BTCখনক চলাই আছোঁ। এই হিচাপতে আমাৰ বড়োবিলাকৰ যিটো জাতীয় যিটো অস্তিত্ব, সেইটো অলপ দেখিব গ'লে অলপ বেলেগ ধৰণৰ ফালে গৈ আছে। সেইটো কাৰণে আমাৰ বড়ো ৰাইজে সেইটো বিচাৰিছে, মানে যিটো আমাৰ BTC হয়, সেইটো বহুত কষ্টৰ মাজেৰে এই BTCখন আমি পাবলৈ সক্ষম হৈছোঁ। ইয়াত বহুত মানুহবিলাকে মানে জীৱন আহুতি দিবলগীয়া হৈছোঁ। ইয়াৰ বিনিময়তে এইটো আমাৰ BSc, BTC, BTR পাবলৈ আমি সক্ষম হৈছোঁ। এই হিচাপতে আমাৰ বড়ো ৰাইজে এতিয়া আমাৰ বড়োৰ মাজত 2টা যিটো পলিটিকেল পাৰ্টি, এই 2টা পলিটিকেল পাৰ্টিৰ মাজত কেনেকৈ আমি লগ লাগি এইবাৰ 2025 যিটো
PTCৰ ইলেকশ্যন ছেপ্টেম্বৰ মাহত যিটো হ'ব তাতে কেনেকৈ একেলগে আমি লগ লাগি বা কেনেকুৱা আণ্ডাৰষ্টেণ্ডত কেনেকৈ ইলেকশ্যন খেলি এই আমাৰ PTCখনক চৰকাৰখনে সুচাৰুৰূপে চলাই লৈ যাব পাৰে তাৰ কাৰণে আমাৰ বড়ো ৰাইজে যিটো বিচাৰিছে এই হিচাপতে আমি 16টা জাতীয় সংগঠন হিচাপে আমি একগোট হৈ আমাৰ দুইটা যিটো পলিটিকেল পাৰ্টি তেখেতৰ লগত আলোচনাৰ কাৰণে আমি এটা চিন্তা চৰ্চা কৰিছোঁ আৰু ইতিমধ্যে আমাৰ 4টা সংগঠন এপছু সাহিত্য সভা এক্সপেলিটি ৱেলফেয়াৰ ছ'চাইটি আৰু XNJB ৱেলফেয়াৰ এছ'চিয়েশ্যন মানে কনভেনৰ দায়িত্ব লৈ বা ছেক্ৰেটাৰীশ্বিপৰ যিটো দায়িত্ব লৈ এই দায়িত্বটো লৈ আমি ইতিমধ্যে দুইটা দলকে লেটাৰ ইছ্যু কৰি দিছে লেটাৰ ইছ্যু কৰাটো হৈছে মানে আমি বড়ো জাতিৰ ভৱিষ্যতৰ কাৰণে কেনেকৈ স্থায়ীভাৱে আমাৰ এটা শান্তিভাৱে আমাৰ সংবিধানখনক ভাল এটা চৰকাৰ কৰিব পাৰে আমাৰ বড়োৰ মাজত কেনেকৈ শান্তি হিচাপে একেলগে বসবাস কৰিব পাৰে তাৰ হিচাপে চিন্তা কৰি আমি তেখেতক লেটাৰ ইছ্যু কৰা হৈছে এই লেটাৰ ইছ্যু কৰাৰ বিনিময়ত তেখেতৰ ফালৰ পৰা আমি খবৰ পালোঁ যে বা আমি আলোচনাৰ মাধ্যমত আমি শুনিবলৈ পালোঁ যে মানে আমাৰ যিটো BTDৰ এতিয়া চৰকাৰৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াই 10 তাৰিখ দিনা তেখেত তাৰিখ দিয়া হৈছে এই তাৰিখ মৰ্মে আমি তেখেতৰ লগত 16টা সংগঠনৰ যিসকল ছেক্ৰেটাৰী প্ৰেছিডেণ্ট আমি চবে একে গোট হৈ তেখেতৰ লগত আলোচনা বহিম আৰু নেক্সট BPFৰ প্ৰধান শ্ৰীযুত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেখেতৰ যিটো মতামত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো মতামত তেখেতৰ মতামতত বেছ কৰি তেখেতে আলোচনা কৰিম বুলি তেখেতে আমাক এটা মেছেজ দিয়া হৈছে এই হিচাপতে আমি চিন্তা কৰিছোঁ বা আমি আশা কৰিছোঁ মানে আমাৰ যিটো আলোচনা দুইটা দলৰ মাজত যিটো আলোচনা বহিব এই বহাটো ভাল এটা ৰিজাল্ট পাম বুলি আমি আশা কৰিছোঁ সেইখিনি